গুৱাহাটীৰ আমাক পৰিৱেশ আমাক দেখুৱাব আমাৰ সাংবাদিক দিগন্ত বৰদলৈয়ে। মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটী 12ৰ এই ৰাস মহোৎসৱস্থলীত আৰু এইবাৰ এই ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে প্ৰায় 60 ফুট উচ্চতাৰ এটি হনুমান। মই নিউজ লেভৰ দৰ্শক দেখুৱাইছোঁ, মোৰ পিছফালে আছে প্ৰায় 60 ফুট উচ্চতাৰ এটি হনুমান আৰু এই হনুমানৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। প্ৰায় যোৱা 20 দিন ধৰি বিষ্ণুপাল নামৰ এগৰাকী শিল্পীৰ হাতৰ পৰশত এনেধৰণে প্ৰাণ পাই উঠিছে এটা 60 ফুট উচ্চতাৰ হনুমান। মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাই আছোঁ আৰু মোৰ সৈতে এই আয়োজক সমিতি আছে, আয়োজক সমিতিৰ বিষয়ববীয়াসকল আছে। মই তেখেতসকলৰ লগত কথা পাতিব বিচাৰিছোঁ যে এইবাৰ উত্তৰ গুৱাহাটীৰ ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ কি হ'ব? এইবাৰ উত্তৰ গুৱাহাটীৰ 12 ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ আমাৰ মুখ্য তোৰণ হ'ব প্ৰায় 60 ফুট উচ্চতাৰ হনুমান। কোনে নিৰ্মাণ কৰিছে? হনুমানটো আপোনাৰ বকো গৰৈমাৰীৰ বিষ্ণুপাল বুলি শিল্পী এজনে প্ৰায় এমাহ ধৰি কাম কাজ কৰি আছে। প্ৰায় তেখেতসকলে 80% কাম অলৰেডি সমাপ্ত হৈছে আৰু কিমান দিন লাগিব? আৰু 2 দিনৰ ভিতৰতে বাকী কাম সম্পূৰ্ণ কৰি আমি ভক্তগণ ৰাইজৰ বাবে সাজু হৈ থাকিম। আৰু মাত্ৰ 2 দিনৰ ভিতৰতে এই হনুমান সম্পূৰ্ণ হৈ উঠিব। মই আপোনাক সুধিছোঁ কিমান দৰ্শনাৰ্থী ইয়ালৈ আহিব বুলি আপোনালোকে আশা কৰিছে? আমাৰ ইয়াতে ৰাসত প্ৰায় 7 দিনীয়া কৰি হ'ব। প্ৰত্যেক দিনে 10-12 হাজাৰ 15 হাজাৰ মানৰ কথা দৰ্শনৰ হয়, ভিৰ হয়। নিউজ লাইভৰ দৰ্শকে গম পাইছে যে নামনি অসমৰ পৰা যথেষ্ট সংখ্যক ভক্তৰ ইয়াতে আগমন হয়, দৰ্শনাৰ্থী আহে আৰু এইবুলিও ইয়াতে যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। আৰু তাৰ মাজতে মই দেখুৱাইছোঁ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি স্বচ্ছ ভাৰত অভিযান, যে প্লাষ্টিক মুক্ত ভাৰতবৰ্ষৰ যি সপোন দেখিছে, এই সপোনৰ অংশ হিচাপে উত্তৰ গুৱাহাটী 12 ৰাস মহোৎসৱে এনেধৰণে মাটিৰ গিলাচ সজাই তেওঁলোকে ৰাখিছে। যিহেতু ইয়াতে যথেষ্ট সংখ্যক দৰ্শনাৰ্থী আহিব, তেওঁলোকক আপ্যায়নৰ কাৰণে এনেধৰণে মাটিৰ গিলাচ তেওঁলোকে প্ৰস্তুত কৰিছে। তাৰ মাজতে মই এগৰাকী সাংবাদিকৰ সৈতে কথা পাতিব বিচাৰিছোঁ, স্থানীয় সাংবাদিক ৰূপক ডেকা মোৰ লগত আছে। মই আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি স্বচ্ছ ভাৰত অভিযান, সেই অভিযানৰ অংশ হিচাপে ইয়াতে তেওঁলোকে মাটিৰ গিলাচ ক্ৰয় কৰিছে, কি ক'ব? এইটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। আয়োজক সমিতিয়ে যিটো পদক্ষেপ লৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ সপোন তেওঁ ৰচনা কৰিছে আৰু এই ক্ষেত্ৰত ৰুদ্ৰসিংহ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উত্তৰ গুৱাহাটী 12 ৰাস মহোৎসৱ সমিতিয়ে যিটো প্লাষ্টিক বৰ্জনৰ কাৰ্যসূচী লৈছে আৰু ইয়াত প্ৰায় 50 হাজাৰ মাটিৰ বাচন বৰ্তন তেওঁলোকে ইয়াতে যোগাৰ কৰিছে, সেইটো খুবেই প্ৰশংসনীয়, অতি আদৰণীয় পদক্ষেপ। আপুনি কি ক'ব? যি ৰাস মহোৎসৱে যে প্লাষ্টিক মুক্ত যে ৰাস মহোৎসৱ পতাৰ কাৰণে যে প্ৰস্তুতি চলাইছে, এইটো প্ৰতিখন অনুষ্ঠান ৰাজহুৱা আদৰ্শ।